সিহঁত এতিয়াতো স্কুলত গৈ আছে। ভাইটি ভণ্টিক ডাঙৰ দীঘল কৰোঁতে তোমাৰ বহুত কষ্ট হৈছে ন? নাই নাই তেওঁলোক কষ্ট বুলি ভবা নাই, কিন্তু সিহঁতক যি লাগে তাকে দিবলৈ চেষ্টা কৰিছিলোঁ। মাৰ মৰম, দেউতাৰ শাসন, ককায়েকৰ সংগম, যি লাগে তাকে দিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে মইতো জীৱনত কেতিয়াও বিয়া নাপাতো বুলিয়ে ঠিক কৰিছিলোঁ। কিন্তু কি বিজয়, হঠাতে মোক আশ্ৰয় দিবলগীয়া হ'ল আৰু তুমি বিয়াৰ সিদ্ধান্ত লৈ পেলালা নহয়নে? তুমি মোৰ কাৰণে যিখিনি কৰিছা মই আজীৱন তোমাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। নাই নাই সেই আশ্ৰয় দিয়াৰ কথা নহয়, তেনেকৈ নক'বা। আচলতে তোমাক দেখিয়ে মোৰ ভাৱ হৈছিল তুমি মোৰ ভাই ভনীয়ালৰ সিহঁতক শাসন কৰিব পাৰিবা, মৰম কৰিব পাৰিবা। তুমি সিহঁতৰ কাৰণে নবৌকো হ'বাই, লগতে মাও হ'বা। হ'বানে মা? আজিৰ পৰা তোমাৰ সুখবোৰতো মোৰ সুখ হ'ব, তোমাৰ হাঁহিবোৰতো মোৰ হাঁহি হ'ব, তোমাৰ চকু পানীবোৰ মোৰ চকু পানী হ'ব। আজিৰ পৰা মোৰ নিজৰ কোনো অস্তিত্ব নাথাকিব বিজয়, তোমাৰ অস্তিত্ব নাথাকিব। মোক বিয়া কৰাই তুমি সুখী নে? তুমি ভবাতকৈ বহুত বেছি সুখী, কিন্তু মই যেন কিবা এটা ক'ব খুজি তোমাক ক'ব পৰা নাই। কি ক'ব খুজিছা বিজয়? খোলা খুলি কৈ কোৱা। আচলতে মই ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰি ধৰিব পৰা নাই। আগতে কথাটো কোৱা না বিজয়, কি ক'ব খুজিছা? তুমি যদি বেয়া পোৱা মোক ভুল বুজা। বেয়া পাওঁ ভুল বুজি কথাখিনি ক'বা নে বিজয়?